আৰু বহুত হেপী আছে আৰু মোৰো ভালেই বৰ্তমান আৰু এতিয়া মই ৰেডি হৈ আছোঁ মন্দিৰত যাবলৈ আজি যিহেতু মহাশিৱৰাত্ৰি হয় আৰু আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আজি ভিডিঅ'টো তেনেহ'লে ষ্টাৰ্ট কৰোঁ আহক আৰু কণ্টিনিউ স্কিপ নকৰাকৈ চাই থাকিব এতিয়া আমি আহি পালোহি মন্দিৰত আমাৰ ৰুমৰ পৰা বেছি দূৰত নহয় কলনীৰ ভিতৰতে হয় মন্দিৰ এতিয়া মই পূজা কৰি লওঁ ভিতৰত পূজা হৈ আছে সকলোৱে কৰি আছে আৰু ময়ো কৰি লওঁ আৰু কৰি হোৱাৰ পিছত আপোনালোকক ভালদৰে মই মন্দিৰ ভাগ সকলোবোৰ দেখুৱাই আছোঁ এতিয়া মোৰ পূজা কৰি মেলি হৈ গ'ল ইফালে প্ৰসাদ দি আছে প্ৰসাদ লৈ মেলি আমি যাওঁ আৰু এতিয়া মই এতিয়া বাৰ্থডে খাবলৈ আহিলোঁ আমাৰ ব্লকৰ সৰু ছোৱালীজনী আজি বাৰ্থডে হয় डाल दूंगी वो तो उसने अपना एंटरटेनमेंट ढूंढ लिया तभी बैठो कहीं भी जाते ना ये नो छोटू सारे बच्चे यहीं बैठ दो तीनों इसका रो आ जाओ नीचे से मैं आपको पकड़ के खड़ा हाथ पकड़ के खड़ी हो चलो आ गई समीक्षा आ रही है कविशा कविशा का मुझे मम्मी तो वैसे खड़ी है देखो हे गाइस এতিয়া আমি দুইজনী অলপ ওলাই আহিছো আৰু আমি দুইজনী এটো টাইমত প্ৰায় ওলাই আহো খোজ কাঢ়িবৰ কাৰণে এইফালে আছে সিয়াসিফৰ কোৱাৰ্টাৰ এই সকলোবোৰ সিয়াসিফৰ কোৱাৰ্টাৰ হয় আৰু আমাৰ কোৱাৰ্টাৰকে অলপ ডিফাৰেন্ট হয় আৰু এখন হৈছে এখন চিলড্ৰেন পাৰ্ক য'ত সৰুস্তি আহি খেলিব পাৰে আৰু এনেদৰে ব্লকৰ মাজে মাজে এখন চিলড্ৰেন পাৰ্ক বনাই থৈছে আমাৰ তাতো এখন আছে আৰু ইয়াৰ আগতো আছে কেইখনমান পাৰ্ক আৰু এতিয়া আমি গৈ আছো এখন ধুনিয়া পাৰ্কলৈ বেছি দিন হোৱাই নাই পাৰ্কখন বনোৱা আমি প্ৰায় ইয়ালৈকে আহো ইভিনিঙত এইখনে হৈছে পাৰ্কখন এনেদৰে চাৰিওফালে লাইট লগোৱা আছে আৰু কিনাৰত এখন চেয়াৰ ৰাখিছে বহিব পৰাকৈ আৰু ৰাস্তাটোৰ কিনাৰত এনেদৰে হেজফুল ৰুই থৈছে আৰু কিনাৰতে এটা ডাষ্টবিন ৰাখি থৈছে তাকে ডিঙিটো একদম শুকাই গৈছে
এতিয়া খোজকাঢ়ি মেলি হৈ গ'ল এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ গাইজ উঠনি পাৰ্কৰ পৰা আহি আকৌ ভিডিঅ' কৰা নহ'ল বহুত ভাগৰ লাগে পাৰ্কৰ পৰা আহি আৰু সেইটো কাৰণে ভিডিঅ'টো নকৰিলোঁ এতিয়া ডিনাৰ কৰি মেলি হৈ গ'ল আজৰি হ'লোঁ এতিয়া মই ভিডিঅ' এডিটিং কৰিবলৈ আছে আৰু তাৰপিছত মই শুই যাম তেনেহ'লে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই